দোকানৰ পৰা আহিকিনে আৰু কিনো ভাবি আছা? ৰহে আজি 15 দিন হল এটা মানে 1 কিলো আলু বাকি নি আজিকালি পইচা দিয়াই নাই তাকে চিন্তা কৰি আছো যদি পইচাখিনি মাৰা যায় বহুত লছ হ'ব দোকানত আহি পইচাৰে হিচাপ আৰু ঘৰত আহি পইচাৰে হিচাপ এই কইনা ক'ত গেলি এই একাপ চাহ লৈ আছোন এই নালগে নালগে চাহ বনাবা ইমান চাহ দিছা মোক এর পেরে দিবা পারিম ইয়াক দেন এর পেরে খাও ওই সৰু চলি বেছি চাহ হওয়া নালগে সৰু চলি বিস্কুটে খাবা লাগে এই কালি যে বিস্কুট আনছিলো তাই দুখন বা এক খাব নেদে কিয়া কালিৰ বিস্কুট খিনি ওই বল খেলি আছিল কালি কেইটামান চলিৰ লগত ধৰিলে ভোক লাগছি মই বিস্কুট পেকেট ওলাই দিছো আৰু কেইটিকিয়া 10 টকীয়া বিস্কুট আছিল কি কয় মই আনছো বিস্কুট তই খোৱাছা বেলেগক এই মই বেলেগ মানুহ খোৱাকে বিস্কুট আনছো ঐ আপা তই কেইখান বিস্কুট খাইছ তিনি খানো বিস্কুটৰ দাম 10 টাকা তাৰে তই 3 খানে খাইছা ৰ 10 টাকাৰ বিস্কুট এক পেকেটত 18 খান মান থাকে তই তাৰে 3 খানে খাইছা তাৰ মানে তই 1.5 টাকা মানে খালি বাকি 8.5 টাকা বেলেগে খালা তই আৰু বিস্কুট পেকেট কিয় উলি দিব লাগছি আজিৰ বেৰে ভোক লাগলি চলি মাখানক পানী খাবা দিবি আপাতো ভোক লাগছি কাৰণে নেহানে কৈছি অ পা যা অলপ পিছত ভাতে খাবি যো আমি পাৰ ঘৰত যাওঁ দোকানত গেল ভোক লাগছি বোলে তার সেইকাৰণে এক পাক চিপ খাবা গেছি আর তুলির তলৰ পৰা মই 5 টাকা দি খাইছো কি ভুল করা চিপস খালি পেট ভরব যদি এইবার বেমার হয় কি হব দেখা নাই 2 বছর আগত আপার পেটর বিহন নামত মোর নগদ 13 টাকা গেছি কি কথা মাখা ক এক পাক চিপ খালি বেমাৰ হব আজিৰ পেৰে তুলির তলত পয়সা থব নৰা তহঁতক বিশ্বাস করবা নদী এতিয়া মই গম পাছো তহঁত নিয়াৰে পুতাৰে মোক বৰবাদে করবি এ মোর কপাল 5 টাকা পয়সাত মানুহ বরবাদ হয় নাই কি কপাল এখন লৈ আহিলো মই চলপৰ ভোক লাগলি মই 5 টাকা পয়সাও দিবা দ্বাৰা হলো হে ভগৱান এই মানুহটোক অলপ ভাল বুদ্ধি দি ভগৱান ভাল বুদ্ধি দি যা ভাত কেইটা বানা গেল ভগৱানৰ বুদ্ধি মোক নালগে মই নিজৰ বুদ্ধি দিয়ে টাকা ঘটছো এই সৰু মাছ আনলো আজিও দেউতাই সৰু মাছ আনছি আজিও সৰু মাছ আনিলি পাপা আৰু মই সেয়ে কৈ আছিলো এতিয়ানে মই ভালকে জানো সৰু মাছ যে লৈ আহিবি আমাৰ আৰু ডাঙৰ মাছ খাৱা ক'ত ভাগ্যত হব এই সৰু মাছ খাই থাকাকে যাব জীৱনটো সৰু মাছত বিৰাট ভিটামিন থাকে তহঁতে কি জানা সৰু মাছ পাতত দি খাব লাগে সৰু মাছ বাজাৰত ডাক্তৰ ইঞ্জিনিয়াৰে কিমান বিচি থাকে তহঁতে কি জানা নিজৰ খিনি পাতত দি খুৱাম আৰু আমাৰ বাপা আৰু মই ভাজি খাম এ বনে এ শুনচোন কি হ'ল কাৰোৰ তলত 2000 টাকা থৈছিলো কি হ'ল টাকাখিনি মই কি জানো বাপা অ বিছনাৰ তলৰ পৰা 2000 টাকা নিছিলি নেকি না নাই তহঁতে পইচা কেইটা নেলি কাই নিব কচুৰ আহিব এতিয়া এইবাৰ আৰু মোক চুৰতো পেলালি এখন ঘৰত মই আৰু নাথাকো আজিয়ে যাম মই মায়েৰা ঘৰত আপা আমি মামেৰা ঘৰত এতিয়াই যাম যাও যা কেইদিন থাকা গম পাম যা মায়ের ব্যাপারে ঘৰত